যদি আপুনি সফলতা বিচাৰে তেন্তে আজিয়ে এই সিদ্ধান্ত লওক, ই আপোনাক সফল কৰি তুলিব। আচাৰ্য চাণক্যৰ দ্বাৰা ৰচিত নীতিশাস্ত্ৰ জীৱন, ধন, সম্পৰ্ক, কৰ্ম আদি সম্পৰ্কে অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়া হৈছে। আজি আমি আপোনালোকক জনাম যে যদি আপুনি জীৱনত সফলতা লাভ কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে এইবোৰ কথা মানি চলক। সেইবোৰ কথা কি কি সেই বিষয়ে জনাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো টিপি দিয়ক, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। আচাৰ্য চাণক্যৰ দ্বাৰা ৰচিত নীতিশাস্ত্ৰ জীৱন, ধন, সম্পৰ্ক, কৰ্ম আদি সম্পৰ্কে অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়া হৈছে। যদি আপোনাৰ জীৱনত এই টিপছসমূহ মানি চলে তেন্তে বহু সমস্যাৰ পৰা হাত সাৰি জীৱনটোক সুখী কৰি তুলিব পাৰিব। আচাৰ্য চাণক্যৰ নীতিয়ে মানুহক জীৱনত আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰে। আচাৰ্য চাণক্যই নৈতিকতাত সফলতা লাভ কৰাৰ বিষয়েও নিজৰ চিন্তা চৰ্চা ব্যক্ত কৰিছে, যিয়ে এজন ব্যক্তিৰ অগ্ৰগতি আৰু সফলতা লাভ কৰাত সহায়ক বুলি প্ৰমাণিত হৈছে। যদি আপুনি জীৱনত সফলতা লাভ কৰিব বিচাৰে তেন্তে এইবোৰ কথা অনুসৰণ কৰক। নম্বৰ 1, সম্পূৰ্ণ আন্তৰিকতাৰে কঠোৰ পৰিশ্ৰম কৰক। আচাৰ্য চাণক্যই কৈছে যে সফলতা লাভৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কাম হ'ল কঠোৰ পৰিশ্ৰম কৰা। নিজৰ লক্ষ্যত উপনীত হ'বলৈ পূৰ্ণ আন্তৰিকতাৰে কঠোৰ পৰিশ্ৰম কৰা উচিত। যিজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰে তেওঁ নিশ্চিতভাৱে জীৱনত সফলতা লাভ কৰে। কঠোৰ পৰিশ্ৰমেই সফলতাৰ চাবিকাঠি বুলিও কোৱা হয়। নম্বৰ 2, লক্ষ্যত মনোনিৱেশ কৰক। সফলতা লাভ কৰিবলৈ লক্ষ্যত মনোনিৱেশ কৰাটো অতি প্ৰয়োজনীয়, কাৰণ লক্ষ্য নাথাকিলে এজন মানুহ বিপথে পৰিচালিত হ'ব পাৰে। যদি আপুনি লক্ষ্য স্থিৰ কৰি লয় আৰু আপুনি মনোনিৱেশ কৰি কঠোৰ পৰিশ্ৰম কৰিবলৈ লয় তেন্তে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। নম্বৰ 3, আনৰ ভুলৰ পৰা শিকিব। আচাৰ্য চাণক্যই কৈছে যে আমি আনৰ ভুলৰ পৰা শিকিব লাগে, কাৰণ নিজৰ ভুলৰ পৰা শিকিবলৈ আমাক গোটেই জীৱন কম হয়। সেয়েহে আনৰ ভুলবোৰৰ পৰা শিকিবলৈ চেষ্টা কৰা উচিত, অৰ্থাৎ সময় অতি মূল্যৱান। গতিকে আনজনৰ ভুলৰ পৰা শিকি আগবাঢ়ি যোৱা উচিত আৰু সেই ভুলবোৰ আপোনাৰ জীৱনত পুনৰাবৃত্তি নকৰিব। নম্বৰ 4, নিজৰ ওপৰত বিশ্বাস ৰাখক। যিকোনো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ হ'লে নিজৰ ওপৰত বিশ্বাস থকাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। বহু সময়ত সমস্যাৰ সৃষ্টি হ'লে মানুহ নাৰ্ভাছ হৈ পৰে, কিন্তু এনে অৱস্থাত আত্মবিশ্বাস বজাই ৰাখক আৰু পূৰ্ণ শক্তিৰে পুনৰ আগবাঢ়ি যাওক। যিজন ব্যক্তিয়ে হাৰ নামানে আৰু নিজৰ ওপৰত বিশ্বাস ৰাখে তেওঁ নিশ্চয় সফলতা লাভ কৰিব।